খবৰ সকলোৰে নিশ্চয় খবৰ ভাল। আজি ব্লগটো হ'বগে আছে মেহেন্দিৰ ওপৰত। আপোনালোকেতো গম পাইছে ইতিমধ্যে ন, আৰু মেহেন্দি কি হ'ব কি নহ'ব আপোনালোকক সকলোকে মানে মই দেখুৱাম। আমাৰ বাৰ বিয়াখন আপোনালোকে বহুত স্পেচিয়েল ব্লগ পাই থাকিব। আজি ইমান স্পেচিয়েল নহয় যদিও কাইলৈ পৰহিলেতো বহুত বেছি স্পেচিয়েল। তো আপোনালোকে চাই থাকিব মোৰ এই ব্লগটো। বাৰু যি কি নহওক আমাৰ আইতাগৰাকীক দেখুৱাই লওঁ। এয়া চাওকচোন আইতাই কি বজাইছে, বজাই দিয়া একবাৰ। বিয়া লাগিছে নাই গাত? এয়া যে তুমি বজাইছা কিয়? বিয়া বজাইছা। ৰ'ব আপোনালোকে হয়তো পাহৰি গৈছে, মোৰ যে লেহেংগাযোৰ চিলাব দিছিলোঁ সেইযোৰ আজি নিবলৈ আহিছোঁ। এইযোৰ পিছে মোৰ এটি, আৰু আপোনালোকে দেখা পাব যদি মোৰ ব্লগবোৰ চাই থাকে। বাৰু এতিয়া ব'লকচোন বিয়া ঘৰলৈ উভতি যাওঁ, তাতনো আকৌ কি হৈছে ব'লক যাওঁ। তো মোৰ ফাইনেল লুক এইটো। আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব। এইফালে মই একদম ওলালোঁ, আৰু লগতে ওলাইছে আমাৰ বা চাওঁ হাই কৰি দিয়ে। এয়া আমাৰ বা ইমান ধুনীয়াকৈ ওলাইছে, আৰু ময়ো। এইখন হৈছে আমাৰ বাৰীখন, মানে এইফালেদি গ'লে শ্বৰ্টকাট হয়, সেয়ে আমি আহিছোঁ এইফালেদি। এয়া বিয়াৰ বাবে ৰভা, মানে একেবাৰে মই আগফালৰ পৰা দেখুৱাইছোঁ। এইফালে পিছে একদম ৰভা দিয়াত লাগিছে, গতিকে আপোনালোকে দেখা পাব। এয়া চাওকচোন ডেক'ৰেশ্যনৰ কামো লাহে লাহে হৈছে, আৰু তাৰপাছতনো কি হ'ল চাওঁ আহকচোন। এইফালে আহিপালোঁ আমি সত্ৰ, ইয়াৰ পাছতে যাম বিয়াঘৰ। এয়া চাওক ৰভা দি থোৱা আছে। বৰ্তমান এইফালেও বিয়াঘৰ, মানে য'ত মেহেন্দি আঁকি আছে, আৰু তাত চাওক মই ভিউটো দেখুৱাইছোঁ। এইফালে আছে বাহ কইনা, আৰু এইফালে এইগৰাকী আমাৰ এগৰাকী বাহাই কৈ দিয়া। তাৰপিছত এগৰাকী আমাৰ চুমিবাই দেখিয়ে থাকে, এয়া আমাৰ চেৰি, আৰু এয়া বাগৰাকী যিগৰাকী মেহেন্দি আঁকি থৈছে। এয়া আমি মেহেন্দি আনিছিলোঁ, কিন্তু ডেট যোৱা যেন লাগিছে, নাজানো কি হয়। আৰু এয়া হাতত প্ৰায়খিনি গ'ল, আৰু এইফালে বহিছে। এইফালে মাইনা বা আহিছে, লগতে আহিছে আমাৰ চিংগি, আৰু এয়া চাওক বৰ্তমান আঁকি আছে সকলোৱে মেহেন্দি, গতিকে ময়ো আৰু আঁকিম ভাবি আছোঁ। আৰু এয়া চাওক মানে মেহেন্দি লৈ পেলাই ৰৈ আছোঁ। আৰু আমাৰ সেউজীয়া কাপোৰ যে আজি বায়ে পিন্ধিলে য়েল্ল', মানে কইনা যিহেতু য়েল্ল' পিন্ধে, তাৰপাছতে এইগৰাকীয়ে সেউজীয়া আৰু য়েল্ল' চব মিক্স কৰি পেলালে। তাৰপিছত এয়া সকলোবোৰ আছে ইয়াতে ৰৈ, আৰু এয়া পেণ্ডেলৰ কামো ইয়াতে হৈ আছে, গতিকে আপোনালোকে চাই থাকিব। এইফালে পেণ্ডেল দি আছে, আৰু বিয়া লাগিছে নাই? বিয়া লাগিছে, বহুত ধুনীয়া লাগিছে। বহুত ধুনীয়া মেহেন্দি আঁকি আছে আৰু কইনাই বহুত ধুনীয়া লাগিছে হেনো। আপুনি মেহেন্দি আঁকিব নি? মই মেহেন্দি নাকো, তুমিয়ে আঁকিবা তোমালোকে। সেয়া চাওক সকলোৱে নিজা নিজা কামত বিজি, তো ময়ো বিজি, মই ভিডিঅ' কৰাত। ইয়াত চবৰে পাৰ্টনাৰশ্বিপ আছে, বাট মোৰ নাই। মানে মই ভাবিছোঁ কি যাৰ সোনকালে হৈ যায় সি মোক আঁকিব, গতিকে এয়া চাওক আমাৰ বাকটো বহুত টাইম লাগিব। এয়া আমাৰ মাইনা বা আছে, তেওঁলোকো বহুত টাইম লাগিব। আমাৰ চনু বা লাষ্ট মই আৰু চনু বাই আছোঁ। এইফালে বহুত টাইম। এইফালে চাওক আমাৰ গুগুলো, মানে তাইও বহিছে কইনাৰ লগত, হয়নে? হা এয়া চাওক মোক ষ্টাৰ্ট কৰিছে মাইনা বায়ে মেহেন্দি আঁকিবলৈ। এইফালে আকৌ এবাৰ মেহেন্দি আঁকিছোঁ, লগতে হাত থ'বলৈ টেবুল এখন আছে, সেয়া টেবুল। তাৰপাছতে এইফালে আছে দাদা, লগতে আছে আমাৰ গুগুলো মাইনা, আৰু আমাৰ বা এগৰাকী আঁকি আছে। বাৰু পাছত দেখুৱাম বাগৰাকীক, আপোনালোকক এতিয়া নেদেখুৱাম, তাই লাজ কৰিছে। ইয়াত পিছে সকলোৱে নিজৰ নিজৰ কামত লাগিছে। চাওকচোন যাৰ য'ত ঠাণ্ডা মানে, আৰু তেওঁলোকে মেহেন্দি আঁকিছে, লগতে কাম কাজ কৰিছে, আৰু এইফালে ময়ো ভিডিঅ' কৰাত লাগিছোঁ, মানে আপোনালোকক দেখুৱাবলৈ। এইফালে সকলো মানে একদম নাচিছে, গান গাইছে। এয়া চাওক ডেক'ৰেশ্যনৰ কাম প্ৰায় হৈ গৈছে। এয়া বহি আছে, বিয়া লাগিছে নে গাত? এইফালে একদম ধুনীয়াকৈ এয়া এইফালে খানা হ'ব, আৰু মই আপোনালোকক দেখুৱাম আৰু মোক মানে মই মানুহজনী কেনেকুৱা হৈ আছোঁ। এয়া চাওক সকলো মেহেন্দি আঁকি আছে। এইফালে খুৰীহঁতে ফাৰ্ষ্ট, তাৰপিছত এগৰাকী আমাৰ চিংগি, এয়া সকলোৱে লগাই আছে, সকলোবোৰ লাগি আছে। তো বিয়াৰ কামত মেহেন্দি অঁকা, তাৰপাছতে অন্য কিবা কিবি, মানে মেহেন্দি অঁকাই আৰু মেহেন্দিৰ লগতে লাগি আছোঁ। কিন্তু মেহেন্দি অঁকাৰ উপৰি কিবা কিবি কৰিব যিখিনি পাৰোঁ। গান লগাইছে, কিন্তু বিয়া গান লগোৱা নাই, মানে এইবোৰ বেলেগ কিবা কিবি অন্যান্য গান লগাই আছে। গতিকে ময়ো এনেকৈ ৰৈ আছোঁ, মানে সকলো এটা হুলস্থুলীয়া পৰিৱেশ হৈ আছে ন ইয়াত, মানে সকলোৱে নিজা নিজা কামত ব্যস্ত। সেয়েহে মানে মই মনে মনে কথাকেইটা কৈছোঁ, আপোনালোকে তেওঁলোকৰ কথাটো ইগন'ৰ মাৰি মোৰ কথাটো শুনিব। বিয়াটো এনেকুৱাই হ'ব, বিয়াটো আৰু ফূৰ্তি হ'ব, মানে আৰু একদম ধামাকা। আৰু কাইলৈ জোৰোণ আছে যিহেতু, গতিকে এইখিনি ফিনিচিং হ'ব লাগিব, সেয়েহে এইবোৰ একদম পূৰা কৰি আছে।
লগতে যোন তাৰ য'ত ঠাণ্ডা মানে সেইটোৱে আৰু চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ এটা ইমান ধুনীয়া পৰিৱেশ আৰু এইফালে আপোনালোকক দেখুৱাম তাত কি হৈছে ব'লক চাওক এইফালে হৈ আছে এনেকৈ জংঘলী কিবা এটা বনাব চাগে ইয়াত কি বনাব নাজানো লগতে এইফালে হাত ধোৱা চাগে ক'ৰবাত হ'ব তেনেকুৱা ধৰণৰ আৰু বহুত বস্তু আছে তেনেকৈ সেইফালে শুন হ'ব আৰু আমাৰ তোফাৰো ঘূৰি আজি ভিডিঅ'টোতো মোৰ বহুত কষ্ট হৈছে কাৰণটো হৈছে মই মেহেন্দি লৈ আছোঁ আৰু ফোনটো যদি পৰি যায় সেইটো বাঢ়িব সেয়াই আৰু এনেকৈ আৰু এটা আঙুলি আপোনালোকৰ মানে দুটা আঙুলি মই ফোনটো ধৰি আছোঁ